সকলোলৈ মৰম আৰু শ্ৰদ্ধা জনাই মই আবৃত্তি কৰিবলৈ লৈছোঁ মোৰ দ্বাৰা ৰচিত এটি কবিতা। মই শকুনি, মহাভাৰতৰ এক এলাগী নাম। কুৰুক্ষেত্ৰৰ পবিত্ৰ ভূমিত এতিয়া মোৰ শেষ উশাহ আৰু নিথৰ হ'ব খোজা ৰক্তেৰে চুমি থকা মোৰ দেহ। কি পালোঁ? বিচাৰিছিলোঁৱেই বা কি? আজি মাথো ৰিক্ত দুহাত আৰু এটা বদনামী নাম, চক্ৰান্তকাৰী শকুনি। কোনে মোৰ গাত সানি দিলে চক্ৰান্তকাৰীৰ কলা ৰং? কোনে মোক বাধ্য কৰালে সাজিবলৈ যত গৃহ? কিয় কালকুট বিহাৰীত মৃত্যুৰ সতে আলিংগন কৰাব খুজিছিলোঁ বিকুদৰক? কিয় সেই পাশা খেল? কিয় সেই পাঞ্চালীৰ বস্ত্ৰহৰণ? কিয়? কোনোবাই মোৰ মনটোক জুখি চাইছিল নে? জুমি চাইছিল নে অগ্নিপিণ্ডত পৰিণত হোৱা মোৰ তপত চকুলোবোৰ? কেতিয়াবা আহিবাচোন গান্ধাৰ ৰাজ্যলৈ। এবাৰ সুধি চাবা মোৰ পৰিচয়। বিচাৰি পাবা মোৰ সুবাস ৰাজ্যৰ চুকে কোণে। সুবাস পাবা মোৰ সুকোমল মনটোৰ। যদুপতি, জীৱনৰ বিয়লি বেলা। দি যোৱা যদুপতি, দি যোৱা মোৰ প্ৰশ্নৰ উত্তৰ। কিয় থান বান কৰি দিয়া হ'ল গান্ধাৰৰ সেউজীয়া বনবোৰ? পিতৃৰ সহায় দুখাত, মাতৃৰ দুচকুৰে সৰি পৰা চকুলৰ নিজৰা, আৰু ভগ্নীৰ দুনয়নৰ পৰা কিয় কাহি অনা হ'ল সেই শেষ পোহৰ কণ? ভীষ্ম পিতামহ ভীষ্ম, লাজ লাগে তোমাক মানিবলৈ। তুমি হেনো কুৰুবংশৰ ৰক্ষাকাৰী। তুমিতো নাজানা তুমি যে কুৰুকুল ধ্বংসৰ মূল। তুমি শকুনিৰ বুকুত সৃষ্টি কৰিলা অগ্নিপিণ্ডৰ য'ত পুৰি চৰখাৰ হৈ গ'ল সমগ্ৰ কুৰুকুল। কত মাতৃৰ চকুলোৰে ধুৱাই গ'ল কুৰুক্ষেত্ৰৰ ভূমি। কত বিধৱাৰ কান্দোনৰ সাক্ষী হৈ ৰ'ল কুৰুক্ষেত্ৰ। যদুপতি, মই বিচৰা নাছিলোঁ কুৰুযুদ্ধ। মই বিচৰা নাছিলোঁ ভাতৃৰ তেজেৰে ৰাঙলী হওক কুৰুক্ষেত্ৰৰ পবিত্ৰ ভূমি। কিন্তু কেনেকৈ সহ্য কৰোঁ মাতৃৰ চকুলোবোৰ? অসহায় পিতৃৰ কৰুণ মুখখনিৰ ছবি। তিলকৈ জীৱনৰ সতে যুঁজি মৃত্যুৰ কোলাত হৈ পৰা মোৰ ৯৯টা জ্যেষ্ঠ ভাতৃৰ ত্যাগ, অন্ধকাৰ কাৰাগাৰ আৰু দুৰ্যোধনৰ বিভৎসতাক। দুৰ্যোধন, ক্ষমা তোমাক নকৰোঁ কদাপি। তুমি মোৰ মৰমৰ ভাগিন, আৰু মই তোমাৰ পৰামৰ্শদাতা চেনেহৰ মামা। বুকুখন আজি যেন শান্ত হ'ল। দুৰ্যোধনৰ উৰুভংগ নিথৰ দেহটো দেখি, ৯৯টা ভাতৃৰ মৃতদেহবোৰ দেখি আজি যেন চিঞৰি ক'বলৈ মন গৈছে, হে পিতৃ চোৱা, হে মাতৃ চোৱা, হে ভাতৃগণ এবাৰ চকু মেলি চোৱা দূৰ আকাশৰ পৰা। আজি শকুনিয়ে প্ৰতিশোধ ল'লে। আজি শকুনিয়ে প্ৰতিশোধ ল'লে। ক্ষমা কৰিবা ভগ্নী গান্ধাৰী। মোৰ বাবেই ধ্বংস হ'ল তোমাৰ ৯৯টা সন্তান। জানো অপৰাধী মই তোমাৰ ওচৰত। অনুভৱ কৰিব পাৰোঁ তোমাৰ হৃদয়ৰ বেদনা। বুকুখন চাগে তোমাৰ শিল হৈ গ'ল। চকুলোবোৰত চাগে এতিয়া একোটা অগ্নিপিণ্ড। মই নিৰুপায় গান্ধাৰী, মই নিৰুপায়। প্ৰতিজ্ঞা আছিল মোৰ অচল অটল।
যদুমণি, বিদায় মাগিছো মই পৃথিৱীৰ পৰা। বুকুত লৈ যাম বহুত যন্ত্ৰণা। তুমি হয়তো বুজিবাহে যদুপতি, তুমি হয়তো বুজিবা, কাৰণ তুমি যে ত্ৰিজগতৰ পতি। মোৰ প্ৰতিজ্ঞাবোৰ চক্ৰান্ত হৈ থাকক আৰু মই চিনাকি হৈ থাকো চক্ৰান্তকাৰী ৰূপে চিৰদিন চিৰকাল। মই শকুনি, মহাভাৰতৰ এক এলাগী নাম। নমস্কাৰ।